আমগো বাবু সোনা কথা তো শোনে না, কাজের কথা কইলে কয় পাৰুম না। পৃথিৱীত এনেকুৱা কিছুমান মানুহ আছে যিবোৰৰ কৰ্মকাণ্ডই আপোনাৰ চকু কপালত তুলিব আৰু কিছু সময় ভাবিবলৈ বাধ্য কৰিব। আৰু ঠিক এনেধৰণৰ এটা ঘটনা সংঘটিত হৈছে এইখন অসম মুলুকত। এজন বিশেষ ব্যক্তি আৰু সেই ব্যক্তিগৰাকীয়ে প্ৰায় এমাহ ধৰি ট্ৰেইনত উঠি বিভিন্ন ধৰণৰ জনপ্ৰিয় গীত গাই ৰেলযাত্ৰীক আনন্দ দিয়াৰ লগতে নিজেও শান্তি লভিছে। গতিকে কোন এইগৰাকী ব্যক্তি, তেওঁৰ কি পৰিচয়, কি গীত গাইছে, কিয় গীত গায়, এই গোটেইখিনি কথা জানিবলৈ আপুনি চাব লাগিব এই ভিডিঅ'ৰ শেষলৈকে। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মোৰ আন এটা তাজা ফ্ৰেছ ভিডিঅ'। ঘটনাৰ সময় আছিল 28 এপ্ৰিল। গুৱাহাটীৰ পৰা মই মোৰ মিছেছক আৰু দুজনী ভণ্টিক লগত লৈ ঘৰমুৱা হৈ আছিলোঁ আৰু কামাখ্যা ৰেলৱে ষ্টেচনত ব্ৰহ্মপুত্ৰ ট্ৰেইনখনত বহিছিলোঁ। বহাৰ কিছু সময় পিছতে এজন বিশেষ ব্যক্তি তেওঁৰ কণমানি এজনী ছোৱালীক লৈ ট্ৰেইনত গীত পৰিৱেশন কৰি আছিল। আমি সচৰাচৰ দেখিবলৈ পাওঁ ট্ৰেইনত শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলে গীত পৰিৱেশন কৰি নিজৰ পেট বা নিজৰ পৰিয়ালটো পোহপাল দি আহিছে। কিন্তু এই ব্যক্তিজন ব্যতিক্ৰম। তেওঁ ট্ৰেইনত ঠিকেই গীত পৰিৱেশন কৰিছে, কিন্তু কাৰো পৰা এটকাও লোৱা নাই। ব্যক্তিগৰাকীয়ে এই গীত গোৱা কামটো ইমানেই ভাল পায়, গীত গাই ইমানেই ভাল পায় যে তেওঁ ট্ৰেইনত নিজৰ কণ্ঠৰে বিভিন্ন ধৰণৰ জনপ্ৰিয় গীত গাই ৰেলযাত্ৰীক মনোৰঞ্জন দি আহিছে, কিন্তু কাৰো পৰা এটকাও লোৱা নাই। ব্যক্তিজন এইজন। আৰু এই ব্যক্তিগৰাকী পেছাত হৈছে এজন ৰাজমিস্ত্ৰী। প্ৰায় এবছৰ ধৰি গুৱাহাটীত ৰাজমিস্ত্ৰী কাম কৰি পৰিয়ালটোক পোহপাল দি আহিছে। কিন্তু যোৱা এমাহ ধৰি এই ব্যক্তিগৰাকীয়ে ট্ৰেইনত এনেদৰে গীত গাই ৰেলযাত্ৰীসকলক আমোদ দিয়াৰ লগতে নিজেও শান্তি লাভ কৰিছে। ব্যক্তিজনৰ ঘৰ হৈছে পশ্চিমবংগৰ জলপাইগুৰিৰ ধূপগুৰি নামৰ এখন ঠাইত। ব্যক্তিজনৰ নাম ৰবীন্দ্ৰ মজুমদাৰ। গীত গোৱাৰ প্ৰতি ব্যক্তিগৰাকীৰ আছে অফুৰন্ত ভালপোৱা, যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে গীত গাইছে। আৰু হঠাৎ মই যেতিয়া ব্যক্তিজনক গীত গাবলৈ দেখিলোঁ আৰু ইমান ধুনীয়া এটা সুৰ, মই নিজকে ধৰি ৰাখিব নোৱাৰিলোঁ। লগে লগে মই মোবাইলটো উলিয়ালোঁ, কেমেৰাটো অন কৰিলোঁ আৰু তেখেতৰ কিছু ভিডিঅ' মই ধাৰণ কৰিলোঁ। তেখেতৰ লগত কিছু মই কথা পাতিলোঁ। তেখেতৰ পৰা মই জানিব বিচাৰিলোঁ তেখেতে কিয় আচলতে এনেদৰে ট্ৰেইনত গীত গাই আছে। আৰু মই ভিডিঅ'ৰ আৰম্ভণিতে যিটো গীত মই পৰিৱেশন কৰিছোঁ, যিটো গীতৰ একলি মই গাইছিলোঁ, সেই গীতটি এই বিশেষ ব্যক্তিজন ৰচিত। তেওঁ নিজে লিখিছে, নিজে সুৰ কৰিছে আৰু তেওঁ কৈছে অচিৰে এই গীতটো তেওঁ ৰেকৰ্ডিং কৰিব আৰু সেইটো জনসাধাৰণৰ মাজত ওলাই দিব। তেতিয়াহ'লে দেৰি নকৰি গীতটো শুনি লওঁ। তেখেতে নিজে এটা লিখা আৰু সুৰ কৰা এটি গীত এই মুহূৰ্তত আমাক শুনাব আৰু বলক আমি শুনি লওঁ। লা 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 এ হে 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 আহা আহা আমগো বাবু সোনা কথা তো শোনে না, সকালবেলা যতই ডাকো বিছানা ছাড়ে না। দারুণ। আমগো বাবু সোনা কথা তো শোনে না, কাজের কথা কইলে কয় করুম না। আমগো বাবু সোনা কথা তো শোনে না, সকালবেলা যতই ডাকো বিছানা ছাড়ে না। এ হে 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 লা 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 এ হে 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 হেড বারইছে ঠেলা দি ভাত খাদুগা কলা দি, হেড বারইছে ঠেলা দি ভাত খাদুগা কলা দি, ঝালের কথা কইলে কয় খামু না। ঝালের কথা কইলে কয় খামু না। আমগো বাবু সোনা কথা তো শোনে না, সকালবেলা যতই ডাকো বিছানা ছাড়ে না।
দুধ খামু আর দই খামু সারাদিন খালি, দুধ খামু আর দই খামু সারাদিন খালি, অল্প একটু গান শুনলে নাচে দিয়া তালি, অল্প একটু গান শুনলে নাচে দিয়া তালি। আমগো বাবু সোনা কথা তো শোনে না, কাজের কথা কোলে কয় করুম না করুম না, লা 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 এ হে 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 হে, লা 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 লা। মোবাইল নিয়ে সারাদিন সারা রাত ধরে, মোবাইল নিয়ে সারাদিন সারা রাত ধরে, ছোটা ভীমর ডোরে মনত থাকে ডুবি পড়ি, ছোটা ভীমর ডোরে মনত থাকে ডুবি পড়ি। বর্তমান যুগে যে ছেলে মেয়েদের নিয়ে এই অ্যাট্রাকশনমূলক গান, ওগুলো নয়, প্রেমের ছোঁয়া নেই, এমন একটা গান যেটা 8 থেকে 80 সবাই গুনগুনাবে, স্কুলের বাচ্চারা যেতে যেতে গুনগুনাবে, মা বাচ্চাদের সামনে গুনগুনাবে, মা বাচ্চা মায়ের সঙ্গে গুনগুনাবে, এমন একটা সুর আর এমন কিছু কথা দিয়ে আমি তৈরি করছি। আমি জলপাইগুড়ি ধূপগুড়ির বাসিন্দা, ডুয়ার্সে, ওখানের আমাদের যে ভাষা সে ভাষায় গানটা লিখেছি। কিছুটা বাংলাদেশি ছোঁয়া আছে, কিছুটা আমাদের ওই যে গোয়ালপাড়ার ছোঁয়া আছে, এই হিসাবে আমি গানটা তৈরি করেছি। আমি এখন আপনাদের রাখছি, এখন অবধি কোথাও পোস্ট করিনি, সামনে 10 তারিখে